চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ ৰোগীৰ মৃত্যু হোৱা কেন্দ্ৰ কৰি শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। মৰিগাঁও জিলাৰ লাহৰীঘাট শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ত চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ এগৰাকী ৰোগীৰ মৃত্যু হোৱা কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে সমগ্ৰ চিকিৎসালয়খনৰ চৌহদ। জানিব পৰা মতে কাপুৰপুৰা গাঁৱৰ ৰহিমা খাতুন 50 নামৰ মহিলা এগৰাকী পুৱা 7 বজাত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ আহি ফাৰ্মাচিষ্ট জাহিৰুল ইছলামক দেখুৱায় আৰু ফাৰ্মাচিষ্ট জাহিৰুল ইছলামে চাই ৰোগীক বেজী লিখি দিয়ে। বেজী দিয়াৰ 10 মিনিট পিছতেই ৰোগীৰ মৃত্যু হয়। পুৱাই সুস্থ শৰীৰে খোজকাঢ়ি চিকিৎসালয়লৈ অহা ৰোগীগৰাকীৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হোৱা কেন্দ্ৰ কৰি পৰিয়ালৰ লগতে স্থানীয় সচেতন ৰাইজে সঠিক ন্যায়িক তদন্তৰ দাবীত উত্তপ্ত কৰি তোলে চিকিৎসালয়খনৰ চৌহদ। নিজে খোজকাঢ়ি অহা মানুহটো বেজি মাৰি পেলাই মাৰি পেলাইছে। কোন ডক্টৰে মাৰিছে? ডক্টৰ নে কম্পাউণ্ডাৰ? ডক্টৰ নহয়, ই কম্পাউণ্ডাৰ। কি ট্ৰিটমেণ্ট কৰা অধিকাৰ ক'ত পাইছে? তাক কোনে দিলে অধিকাৰ? হস্পিটেলত কোন আছিলে? হস্পিটেলত কোনে আছে নাজানো, তাৰ দায়িত্বত আছে। কিন্তু কি কম্পাউণ্ডাৰ হৈ পেলাই এজন কম্পাউণ্ডাৰে কি ট্ৰিটমেণ্ট কৰা অধিকাৰ কি ক'ত পাইছে? ভাল মানুহটো বেজি মাৰি পেলাই মানুহটো মাৰি পেলাইছে। পেচেণ্টজনৰ নাম কি আছিলে যিজনক মাৰিছে? ৰহিমা খাতুন। ইপিনে ফাৰ্মাচিষ্ট জাহিৰুল ইছলামে নিজকে বচাবলৈ ৰোগীৰ প্ৰেছক্ৰিপশ্যনখন 12 তাৰিখৰ পৰিৱৰ্তে 10 তাৰিখ লিখে আৰু মৃত ৰোগীগৰাকীৰ নাম কাটি দি আন মহিলাৰ নাম লিখাৰ গুট অভিযোগ উত্থাপিত হৈছে। লাহৰীঘাটৰ পৰা শামিমুল ইছলামৰ ৰিপৰ্ট, পাব্লিক নিউজ টাইম।